নমস্কাৰ বন্ধুগণ, মোৰ অনলাইন ক্লাছৰ আন এটা ভিডিঅ'ত আপোনালোকক স্বাগতম। বন্ধুগণ, আজিৰ টপিক অসমৰ বিভিন্ন ক্ষেত্ৰত বিশিষ্ট ব্যক্তিগণ। আগত আমি এটা ভিডিঅ' দেখিছিলোঁ অসমৰ বিভিন্ন ক্ষেত্ৰত বিশিষ্ট মহিলা। আপোনালোকে মোৰ চেনেলত চেক কৰি ভিডিঅ'খন পাব, নহ'লে মই ডিছক্ৰিপশ্যন দি দিম, লিংক আপোনালোকে তাৰ পৰা চাব পাৰিব। বন্ধুগণ, আজিৰ টপিক অতি গুৰুত্বপূৰ্ণ, কাৰণ ইয়াৰ ওপৰত বিভিন্ন পৰীক্ষাত প্ৰশ্ন অহা দেখা যায়। ভিডিঅ'খন সম্পূৰ্ণ চাব আৰু ভিডিঅ'খন যদি আপোনালোকৰ বাবে হেল্পফুল হয় তেনেহ'লে ভিডিঅ'খন লাইক কৰিব, কমেণ্ট কৰি জনাব, বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব আৰু মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব। সময়মতে ভিডিঅ' পোৱাৰ বাবে বেল আইকন বজাই দিব। দেন লেটছ ষ্টাৰ্ট দ্য ক্লাছ। আজি প্ৰথম প্ৰশ্ন, অসম ৰত্ন বঁটা পোৱা প্ৰথম ব্যক্তিৰ নাম কি? অসম ৰত্ন বঁটা পোৱা প্ৰথম ব্যক্তিৰ নাম কি? চাৰিটা অপশ্যন দিয়া আছে। ডক্টৰ ভূপেন হাজৰিকা, মামণি ৰয়চম গোস্বামী, জিতেন্দ্ৰনাথ গোস্বামী, চন্দ্ৰপ্ৰকাশ শইকীয়া। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, ভূপেন হাজৰিকা। অসম ৰত্ন বঁটা পোৱা প্ৰথম ব্যক্তি হ'ল ভূপেন হাজৰিকা। 2 নম্বৰ প্ৰশ্ন, শ্ৰীমন্ত শংকৰদেৱ বঁটা কোনে পাইছিল? শ্ৰীমন্ত শংকৰদেৱ বঁটা কোনে পাইছিল? চাৰিটা অপশ্যন। অপশ্যন এ ডক্টৰ ভূপেন হাজৰিকা, বি কীৰ্তিনাথ হাজৰিকা, চি সত্যজিৎ ৰায়, ডি মহেশ্বৰ নেওগ। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, কীৰ্তিনাথ হাজৰিকা। প্ৰথম শ্ৰীমন্ত শংকৰদেৱ বঁটা কীৰ্তিনাথ হাজৰিকাই পাইছিল। ইয়াৰ পিছৰ প্ৰশ্ন চাওক। 3 নম্বৰ প্ৰশ্ন, অসম উপত্যকা সাহিত্য বঁটা প্ৰথম কোন গৰাকী ব্যক্তিয়ে পাইছিল? অসম উপত্যকা সাহিত্য বঁটা প্ৰথম কোন গৰাকী ব্যক্তি পাইছিল? চাৰিটা অপশ্যন আছে। অপশ্যন এ নৱকান্ত বৰুৱা, বি হোমেন বৰগোহাঁই, চি ভৱেন্দ্ৰনাথ শইকীয়া, ডি আব্দুল মালিক। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, ভৱেন্দ্ৰনাথ শইকীয়া। অসম উপত্যকা সাহিত্য বঁটা প্ৰথম গৰাকী ব্যক্তি হ'ল ভৱেন্দ্ৰনাথ শইকীয়া। 4 নম্বৰ প্ৰশ্ন, সাহিত্য একাডেমী বঁটা বিজয়ী প্ৰথম অসমীয়া কোনজন? চাৰিটা অপশ্যন আছে। অপশ্যন এ মনোজ কুমাৰ গোস্বামী, বি বেণুদয় শৰ্মা, চি অম্বিকাগিৰি ৰাও চৌধুৰী, ডি যতীন্দ্ৰনাথ দুৱৰা। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, যতীন্দ্ৰনাথ দুৱৰা। প্ৰথম সাহিত্য একাডেমী বঁটা বিজয়ী যতীন্দ্ৰনাথ দুৱৰা। ইয়াৰ পিছৰ প্ৰশ্ন চাওঁ। 5 নম্বৰ প্ৰশ্ন, সাহিত্য একাডেমী শিশু সাহিত্য বঁটা লাভ কৰা প্ৰথম গৰাকী অসমীয়া ব্যক্তিজনৰ নাম? চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ গগন চন্দ্ৰ অধিকাৰী, বি নবীন মল্ল বড়ো, চি বনিতা ফুকন, ডি শান্তনু। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, গগন চন্দ্ৰ অধিকাৰী। সাহিত্য একাডেমী শিশু সাহিত্য বঁটা লাভ কৰা প্ৰথম ব্যক্তি হ'ল গগন চন্দ্ৰ অধিকাৰী। ইয়াৰ পিছৰ প্ৰশ্ন চাওঁ। 6 নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম অসমীয়া ব্যক্তিজনৰ নাম কি? ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম অসমীয়া ব্যক্তিজনৰ নাম কি? চাৰিটা অপশ্যন আছে। অপশ্যন এ ডক্টৰ বদৰুদ্দিন আলী আহমেদ, বি মনমোহন সিং, চি গোপীনাথ বৰদলৈ, ডি ডক্টৰ ভূপেন হাজৰিকা। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, ডক্টৰ ফখৰুদ্দিন আলী আহমেদ। ডক্টৰ ফখৰুদ্দিন আলী আহমেদ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম অসমীয়া ব্যক্তি। ইয়াৰ পিছৰ প্ৰশ্ন চাওঁ। 6 নম্বৰ প্ৰশ্ন, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱাৰ প্ৰথমজন অসমীয়াৰ নাম কি? উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথমজন অসমীয়াৰ নাম? চাৰিটা অপশ্যন আছে। অপশ্যন এ হালিৰাম ডেকা, বি ৰঞ্জন গগৈ, চি নৱকান্ত বৰুৱা, ডি পাৰ্বতী কুমাৰ গোস্বামী। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, ৰঞ্জন গগৈ। ৰঞ্জন গগৈ হ'ল উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথম অসমীয়া ব্যক্তি। 8 নম্বৰ প্ৰশ্ন, অৰ্জুন বঁটা বিজয়ী প্ৰথম অসমীয়াৰ নাম? অৰ্জুন বঁটা বিজয়ী প্ৰথম অসমীয়াৰ নাম? চাৰিটা অপশ্যন আছে। অপশ্যন এ মামণি ৰয়চম গোস্বামী, বি মনালিছা বৰুৱা মেহতা, চি বগেশ্বৰ বৰুৱা, ডি লাভলীনা বৰগোহাঁই। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, বগেশ্বৰ বৰুৱা। বগেশ্বৰ বৰুৱা হ'ল অৰ্জুন বঁটা বিজয়ী প্ৰথম অসমীয়া। ইয়াৰ পিছৰ প্ৰশ্ন 9 নম্বৰ, প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা কৰোঁতা ব্যক্তিজনৰ নাম কি? প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা কৰোঁতা ব্যক্তিজনৰ নাম? চাৰিটা অপশ্যন আছে। অপশ্যন এ ডক্টৰ ভূপেন হাজৰিকা, বি প্ৰথমেশ বৰুৱা, চি আইদেউ সনিক্কে, ডি জ্যোতিপ্ৰসাদ আগৰৱালা। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, জ্যোতিপ্ৰসাদ আগৰৱালা। জ্যোতিপ্ৰসাদ আগৰৱালা প্ৰথম ব্যক্তি যোনে চলচ্চিত্ৰ নিৰ্মাণ কৰিছিলে অসমীয়া।
ইয়াৰ পিছত 10 নম্বৰ প্ৰশ্ন ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰীপদ লাভ কৰা প্ৰথমজন অসমীয়াৰ নাম ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰীপদ লাভ কৰা প্ৰথমজন অসমীয়াৰ নাম কি চাইট অপশ্যন আছে অপশ্যন এ ডক্টৰ ফখৰুদ্দিন আলি আহমেদ বি সুৰেন্দ্ৰনাথ বুঢ়াগোহাঁই সি গোপীনাথ বৰদলৈ ডি ডক্টৰ ভূপেন হাজৰিকা চাইট অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি সুৰেন্দ্ৰনাথ বৰগোহাঁই 11 নম্বৰ প্ৰশ্ন প্ৰথম অসমীয়া স্নাতক আৰু ICS বিষয়া কোন প্ৰথম অসমীয়া স্নাতক আৰু ICS বিষয়া কোন চাইট অপশ্যন এ আনন্দৰাম বৰুৱা বি সৈয়দ মোহাম্মদ সাইদুল্লাহ সি জগদীশ মেধি ডি অমল প্ৰভা দাস চাইট অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ আনন্দৰাম বৰুৱা ভেৰি ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন 12 নম্বৰ প্ৰশ্ন অলিম্পিক গেমছত অংশগ্ৰহণ কৰা প্ৰথমজন অসমীয়া অলিম্পিক গেমছত অংশগ্ৰহণ কৰা প্ৰথমজন অসমীয়া চাইট অপশ্যন আছে অপশ্যন এ লাভলীনা বৰগোহাঁই বি বগেশ্বৰ বৰুৱা সি টালিমেৰেন আও ডি হিমা দাস চাইট অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি টালিমেৰেন আও হ'ল এছিয়ান গেমছত অংশগ্ৰহণ কৰা প্ৰথমজন অসমীয়া ইয়াৰ পিছৰ প্ৰশ্ন চাওঁ 13 নম্বৰ প্ৰশ্ন এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথম অসমীয়া এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথম অসমীয়া চাইট অপশ্যন আছে অপশ্যন এ লাভলীনা বৰগোহাঁই বি বগেশ্বৰ বৰুৱা সি টালিমেৰেন আও আৰু ডি হিমা দাস চাইট অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি বগেশ্বৰ বৰুৱা প্ৰথমজন অসমীয়াজনে এছিয়ান গেমছত সোণৰ পদক লাভ কৰিছিলে 14 নম্বৰ প্ৰশ্ন জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথমজন অসমীয়াৰ নাম কি জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথমজন অসমীয়াৰ নাম কি চাইট অপশ্যন আছে অপশ্যন এ নীলমণি ফুকন বি লক্ষীনন্দন বৰা সি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ডি অমল প্ৰভা দাস চাইট অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য 15 নম্বৰ প্ৰশ্ন ছাৰ উপাধি লাভ কৰোঁতা প্ৰথমজন অসমীয়াৰ নাম কি ছাৰ উপাধি লাভ কৰোঁতা প্ৰথমজন অসমীয়াৰ নাম কি চাইট অপশ্যন আছে নীলমণি ফুকন বি লক্ষীনন্দন বৰা সি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ডি সৈয়দ মোহাম্মদ সাইদুল্লাহ চাইট অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি সৈয়দ মোহাম্মদ সাইদুল্লাহ প্ৰথমজন ব্যক্তিয়ে যোনে ছাৰ উপাধি লাভ কৰিছিলে ইয়াৰ পিছৰ প্ৰশ্ন চাওঁ 16 নম্বৰ প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিল চাইট অপশ্যন আছে হালিৰাম ডেকা বি ৰঞ্জন গগৈ সি দেৱকান্ত বৰুৱা ডি পাৰ্বতী কুমাৰ গোস্বামী চাইট অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ হলিৰাম ডেকা প্ৰথমজন ব্যক্তি যোনে গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হৈছিল ইয়াৰ পিছৰ প্ৰশ্ন চাওঁ প্ৰশ্ন নম্বৰ 17 প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল চাইট অপশ্যন আছে আকবৰ হাইহাৰী বি শ্ৰীপ্ৰকাশ সি বিষ্ণুৰাম মেধি ডি জগদীশ মুখী চাইট অপশ্যন আছে তাৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি বিষ্ণুৰাম মেধি 18 নম্বৰ প্ৰশ্ন স্বাধীন অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী কোন আছিল চাইট অপশ্যন দি আছে অপশ্যন এ তৰুণ গগৈ বি গোপীনাথ বৰদলৈ সি হিতেশ্বৰ শইকীয়া ডি সৰ্বানন্দ সোণোৱাল চাইট অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি গোপীনাথ বৰদলৈ প্ৰথম মুখ্যমন্ত্ৰী স্বাধীন অসমৰ ইয়াৰ পিছৰ প্ৰশ্ন চাওঁ 19 নম্বৰ প্ৰশ্ন ভাৰত ৰত্ন লাভ কৰা প্ৰথমজন অসমীয়াৰ নাম কি চাইট অপশ্যন আছে ডক্টৰ ভূপেন হাজৰিকা বি গোপীনাথ বৰদলৈ চি নানাজী দেশমুখ ডি বগেশ্বৰ বৰুৱা চাইট অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি গোপীনাথ বৰদলৈ প্ৰথম অসমীয়াজনে ভাৰত ৰত্ন লাভ কৰিছিলে ইয়াৰ পিছৰ প্ৰশ্ন 20 নম্বৰ প্ৰশ্ন চোৱাৰ আগত বন্ধুবোৰ আপোনালোকক ৰিকুৱেষ্ট কৰিম আপোনালোকে যদি ইমানলৈকে চাইছে মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব ভিডিঅ'খন লাইক কৰিব আৰু সময়মতে ভিডিঅ' পোৱাৰ বাবে বেল আইকন বজাই দিব 20 নম্বৰ প্ৰশ্ন দাদা চাহেব ফাল্কে বঁটা বিজয়ী প্ৰথমজন অসমীয়া কোন আছিল চাইট অপশ্যন আছে অপশ্যন এ লক্ষীনাথ বেজবৰুৱা বি আইদেউ খান্দিকৈ চি জুবিন দা ডি ডক্টৰ ভূপেন হাজৰিকা চাইট অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ডক্টৰ ভূপেন হাজৰিকা দাদা চাহেব ফাল্কে বঁটা বিজয়ী প্ৰথমজন অসমীয়া বন্ধুবৰ সম্পূৰ্ণ ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ জয় আই অসম